जय श्री कृष्ण, जय श्री राम। मैं आज आप लोग को एक ऐसा वीडियो दिखाने के लिए जा रहा हूँ जो एक बाप उनका बेटा, उनका लड़की, उसका बीवी को मिलने के लिए तरस रहा है। वो कोर्ट कचहरी में जा रहा है और वो आज मुझे फोन करके बुलाया। एक यूट्यूबर होने के नाते मैं वो वीडियो आपको दिखा रहा हूँ। ये मेरा गलती होगा तो आप लोग माफ़ कीजिएगा। ये वीडियो इसलिए दिखा रहा हूँ, ये जनादेश है, जनता का ऊपर इसको वीडियो छोड़ रहा हूँ। अगर उसका बाप, उसका लड़की, उसका बेटा, उसका बीवी को मिलने के लिए आप लोग मेरे यूट्यूब चैनल में कमेंट कीजिए, उसको बाप को मिलना चाहिए कि नहीं चाहिए। वीडियो आप लोग पूरी वीडियो देखिए। वीडियो में आसामी में बनाया था, इसलिए मैं ये वीडियो आप लोग को थोड़ा समझने में थोड़ा कुछ कोशिश कीजिएगा। लेकिन मैं ये वीडियो दिखा रहा हूँ, ये कुत्ता ये एक साथ रहता है, प्रेम से रहता है, आदमी प्रेम से नहीं रहता है। देखिए देखिए, अब एक ये मेरा जानवर से अब सीखना चाहिए, प्रेम से सीखना चाहिए। प्रेम कैसे होता है, जानवर से सीखना चाहिए। एक साथ रहता है वो लोग, ये जो मीट खाता है तीनों बजे, ये सब एक साथ रहता है, लेकिन आदमी नहीं रहता है। और गलत मर्द को, अक्सर मर्द को ही गलत कहता है औरत लोग। आप लोग ये देखिए, वीडियो देख के आप लोग कमेंट कीजिएगा, प्लीज आप लोग कमेंट कीजिएगा। जय श्री कृष्ण। देखिए प्रेम कैसा होता है, आप लोग देखिए। ये कौन सा एक साथ, देखिए आप लोग, प्रेम ऐसा होता है। हम लोग प्रेम से रहना चाहिए। कैसे रहना चाहिए, ऐसे रहना चाहिए। देखिए आप लोग ये वीडियो जितना हो सके शेयर कीजिए। हमारा असम का चीफ मिनिस्टर हेमंत बिश्व शर्मा को तो पहुँचा दीजिए। सीएम सर पहले लॉयर था, तो वो केस सर तक पहुँचा दीजिए। নহয় বুজি পাইছো, আপুনি তাৰমানে তেওঁৰ ওপৰত কেছ কৰিব বিচৰা নাই। বিচৰা তেখেতে বিচাৰিছে যে মোৰ মাইকীটো মোৰ লগতে আহক, মোৰ ল'ৰা ছোৱালী মোৰ লগতে থাকক। নহয় আজি মোটামুটি বিচাৰিছে। আজি মোটামুটি ধৰক আপোনাৰ 6 মাহ আগতে তাক কৈছো যে চা, আগতে 6 মাহ আগতে সি মোক কৈছে যে মোৰ এটা সম্পত্তি লাগে, এটা আপোনাৰ মাটি লাগে, পইচা মোক এগ্ৰিমেন্ট কপি দিছে, 5 লাখ টকা কেছ লাগে, ঠিক আছে, আৰু কিবা কি পাঁচ কাগজ লিখি দিছে, ঠিক আছে, এইটো কোৰ্টত আছে। তো মই কৈছো চা, তোক যদি মই এৰিলেও হয়, আগত যেতিয়া মোক আজি 2 বছৰ আগতে মোক কৈছে 2 লাখ টকা লাগে, এটা মাটি লাগে, তেতিয়াই তোক এৰা নাই। এতিয়া মই তোক নেহেৰু বুলি মই কৈছো যে ল'ৰা ছোৱালী ভাই কষ্ট পাই আছে, ময়ো কষ্ট পাই আছো, আৰু মোৰ ঘৰৰ কুকুৰো মৰি গ'ল, ঠিক আছে, আৰু চবৰ ওজনো কমি গ'ল। 2 দিনৰ জিন্দগী কিমান কষ্ট দিবি আৰু নিজেও কিমান কষ্ট লবি, মই ইমানখিনি কলো। এতিয়াও মই তাৰ লগত ফোনত কথা পাতিলে আপনিতো আগতে কৈছে মোক মাত্ৰ 3000 টকা দিয়ক। এক মিনিট, আপুনি আগতে কৈছে, আগতে আপুনি কৈছে যে মোক মাত্ৰ মোৰ ঘৰৰ ইনকামৰ 3000 টকা দিয়ক। তেওঁৰে সম্পত্তি দেখোন, কথাখিনি তেওঁৰে হৈ আছে দেখোন। মই লাইভ যেতিয়ালৈকে থাকো তেওঁৰে হৈ আছে দেখোন। তেনেহ'লে আইনত যাব লগা কি আছে? তেওঁ 5 লাখ টকা কিবা বিচাৰে, যুক্তি ক'ত থাকিল? আপুনিতো আগতে কৈয়ে উঠিলে যে মই 3000 টকা মোক মাতি দিয়ক। 3000 টকা খালি বিচাৰিছে, আপুনি তোক আকৌ বিচাৰি নাই, খালি মোক 3000 টকা দিয়ক মোৰ চলাৰ কাৰণে, বাকীখিনি তেওঁৱে পাই আছে দেখোন। তেনেহ'লে আৰু এক্সট্ৰা কৰি বিচাৰে কি? বুৰ্বক তুমি কৈ আছে। সি কৈছে মোৰ লগত সংসাৰ নকৰে, সি কৈছে মোৰ লগত সংসাৰ নকৰে, আপোনাৰ
বন্ধু হোক বা ষ্টাফ হোক বা ঘর ভাড়াটিয়া হোক মোটামুটি 100-200-1000 মানুহ চিনাকি আছে তাৰে ভিতৰত কি হৈ গ'ল যেতিয়া মই 2022ত মই এৰেষ্ট হলো তেতিয়া মই আদাগুদাম থানাত গলো তো আদাগুদাম থানাতে ক'লে যে আপোনাৰ ঘৰৰ ওচৰতে মোৰ বায়োডাটা মোৰ ঘৰ পৰে তো এইটো জেগাত কি হৈ গ'ল যে মই আপোনাৰ বায়োডাটা লৈছো গাঁৱৰ মানুহ আপোনাক ভাল পায় ঠিক আছে এইকাৰণে কি কৰিলে সি এতিয়া মোৰ যে কেছ আছে 498 হাকি ললে মহিলা সমিতি মোৰ ঘৰৰ ওচৰত মানুহ নাই মোৰ কাপোৰ দোকান ষ্টাফ নহয় সি মহিলা সমিতি হাকি লৈছে আৰু মোৰ বেলতলা কোৰ্টতো কেছ চলিছে তাতেও ভাই সি মহিলা সমিতি লৈ নাচি আছে মহিলা সমিতি এজনৰ নাম হৈ গ'ল আপোনাৰ মহিলা সমিতি 2জন আছে মহিলা সমিতি আপোনাৰ সিহঁতক মহিলা সমিতি ক'লে নকয় সিহঁতে কয় আমি সোশ্যাল ওয়ার্কার সিহঁতে কয় সোশ্যাল ওয়ার্কার আৰু এজন আছে মোৰ ভাগিন মানে এনে নামত ভাগিন সি শিল্পা কিবা আছে শিল্পা বুলি ঠিক আছে তো সিহঁতৰ মোৰ ফটোই আছে মই দৰকাৰ পৰে সিহঁতক ফটোই দেখাব পাৰিম বাৰু সেইটো পিছত হ'ব সেইটো মিলি দিলে ভাল হয় দুটাকে মিলাই দিব লাগে মোৰ মতে এইটো দুটাকে মহিলা সমিতি হওক বা যোনে হওক সংখ্যাখন ভাঙিব নালাগে মিলাই দিব লাগে আজিৰ ডেটত মই অযোধ্যাৰ পৰা ফোন কৰিলো তাক মই কলো যে তোৰ লগত মই ভাই তোৰ ঘৰত মই খাব নাযাওঁ আৰু তোৰ তাত মই কোনো একো ৰিলেশ্যনো নাই যে ঘৰৰ ইলেক্ট্ৰিকটো কাটি দিব পইচাটো উঠাই তাৰ পৰা দিবি সি যেতিয়াই তাক ফোন কৰো সি মোক ধমকি দিয়ে কথা পাতে সদায় ধমকি আজি 4 দিন আগতে তাক ফোন কৰি কৈছো বেছি ঘৰত লাইটটো এতিয়া ৰাতিপুৱা মই 9টা বজাত গৈছো ঘৰৰ লাইট বাহিৰৰ লাইটটো জ্বলি আছে মই তাক কলো বাহিৰৰ লাইটটো জ্বলি আছে কৈ জ্বলিবই তোৰ কি অসুবিধা হৈছে ঠিক আছে এতিয়া ঘৰত বেচিংটো ভাঙি গ'ল মই কলো বেচিংটো কেনেকুৱা ভাঙি গ'ল ঘৰৰ পিছফালে মই 2 মাহ পিছত ঘৰত গৈছো কয় বেচিং ভাঙি গৈছে তোৰ কি হৈছে মোক যেতিয়া মই তাক ফোন কৰি এতিয়া সি ধমকি দি মই অনাৰ ছোৱালী বিয়া পাতি কি পাপখন কৰিলো তাকে লাইনৰ বিলটো কি ভুল কৰিছে লাইনৰ বিলটো জ্বলি আছে যে তেওঁ নভৰে নিজে ভৰিব সেইকাৰণে ৰিপেয়াৰিং কৰিবলৈ নিজে কৰিব লাগিব তেওঁ নকৰে নহয় সেইটো সেইকাৰণে বিলটো বেছি হোৱাৰ কাৰণে চিন্তা হ'ব তাৰ মানে কি হৈ গ'ল এক মিনিট তাৰ মানে কি আছে তাক মই 3-4খন গাড়ী কিনি দিলো এক্টিভা স্কুটি এনেকুৱা মই গাড়ী কিনি দিলো শিকাবৰ কাৰণে তেতিয়া মই তাক মোটামুটি 60% তাক শিকালো মানে পিকআপ চলাব পাৰে স্লো চলাব নোৱাৰে ঠিক আছে এইটো হিচাপতে কি হৈ গ'ল যে সি বেলেগ ক'বাত কিবা কাম কৰি আছে ঠিক আছে যতে কাম কৰে মই ৰিপৰ্ট পাওঁ তাতে কি আছে সি ৰাতিপুৱা যে ওলাই এটা আপোনাৰ লেডিজ গাড়ী লৈছে 2 চক্কা এইখন লৈ যে ৰাতিপুৱা ওলাই ল'ৰা ছোৱালী ক'ত স্কুলে দিলে কাবাত তাতে ৰাখিলে কি কৰিলে আৰু ৰাতি আহে ঘৰত লাইটটো একদম দিনটো জ্বলি থাকে ঘৰত মানে দিনভৰ জ্বলে ৰাতি ভৰত দিনটো লাইট জ্বলি থাকে তাৰ একদম সময় নাই এতিয়া যদি মই ভাড়াটিয়াক পিছফালে ভাড়াটিয়াক দিওঁ তো ভাড়াটিয়া বোলে মদ খাই হাল্লা কৰে এইটো কালে ভাড়াটিয়াক 2-3 থাপ্পৰ মাৰে এইটো আকৌ থানাত এন্ট্ৰি কৰে থানাৰ পৰা পুলিচে মোক ফোন কৰে এইকাৰণে ভাড়াটিয়া অশান্তি হৈ ঘৰ এৰি দিছে এতিয়া পুৰা বাউণ্ডাৰী লৈ সি আছে ঠিক আছে এনেকুৱা চলি আছে এইখিনি হৈ গ'ল কাহানি এইখানে আজি মোটামুটি মোৰ 2.5 বছৰ হৈ গ'ল 2.5 বছৰ ধৰি মই 2.5 বছৰ ধৰি মই এইটোই সন্তান আৰু মোৰ ঘৰত কুকুৰ এটা আছিল 12 বছৰ কুকুৰ হিও মহলাই দিন মৰি গ'ল আজ 2022ত আৰু 5টা বাচ্চা দিছে হেতুও মৰি গ'ল তাক মই মাইকি কলো চা সব মৰি হয়েক হৈ যাব সম্পত্তি কোনো ভোগ কৰিব নোৱাৰিব ঠিক আছে 2 দিনৰ জিন্দগী ভালকে থাকিলো এতিয়াও ভাই মিলামিলি কৰিব পাৰা আছে একো হোৱা নাই ঠিক আছে সি যেতিয়াই ফোন কৰো তাক দিতে সি গৰম তেতিয়াই গৰম লেকিন মই তাক অনাথ বুলি মই সহায় কৰিলো মোৰ মাক ইমান কষ্ট দিলে বছৰ নগল বছৰ নজওঁতে এনেকুৱা হৈ গ'ল আজি অবেন থানাতো মাইকী মানুহৰ কথা শুনে আৰু কোৰ্টতো তাৰে হয় আপোনালোকক দেখাইছো আচলতে হেতে ন্যায়টো পাব লাগে তেখেতে বিচাৰিছে এতিয়াও তাৰমানে তেওঁ আহিব লাগে অনাথ ছোৱালী যাৰ মা দেউতা নাই তেওঁ নিজে আকলি লৈছে সেইটো তেওঁলোকে সহজভাৱে যিটো আইনেৰে হওক বা যোনেই নহওক তেওঁক আচলতে ছোৱালীজনীক আনি তেওঁক আচলতে ঘৰখন সংসাৰখন বাচাই দিব লাগে সেইটো তেওঁৰ এইটো মই বিচাৰো বা এনেকুৱা নহয় আইনো বিচাৰে তেওঁ যেতিয়া বিচাৰে সেইটো মনে বিচাৰি আছে তেওঁ ল'ৰা ছোৱালী মা দেউতাক মাৰ নিজৰ ছোৱালীক ল'ৰাক লগ পোৱা নাই সি কৰিছে যে মই আজি মোটামুটি 4 অক্টোবৰৰ পৰা যে মই ঘৰৰ পৰা ওলাইছো আজিলৈ মই থানাক
কোৰ্ট কাছাৰী এনেকুৱা লৈ ঘূৰি আছো মানে মই যেতিয়া এতিয়া ধৰক তাক মই এতিয়া আপুনি ল'ৰা ছোৱালীকো লগ ধৰিব পৰা নাই নাই ল'ৰা ছোৱালী লগ ধৰিব নিদিয়ে কিয় ৰাতিপুৱা যেতিয়া মই ৰাতিপুৱাতো মই ঘৰত গ'লে বাহিৰৰ লাইট জ্বলি আছে ঠিক আছে এতিয়া আজিৰ ডেটো মই ইলেক্ট্ৰিক বিল ফেব্ৰুৱাৰী মাহতো ইলেক্ট্ৰিক বিল 2000 টকা আৰু গেছ আজিৰ ডেটো মই ইলেক্ট্ৰিক বিল আৰু গেছটো মই দিয়ে আছো কণ্টিনিউ দি আছো যিমানে সি কাজিয়া কৰি দি আছে তাক আৰু ডিভোৰ্চ বিচাৰি পিছত আপুনি সম্পূৰ্ণ খৰচো দি আছে নাই সম্পূৰ্ণ খৰচ নাই মই ইলেক্ট্ৰিক বিল আগতে ইলেক্ট্ৰিক বিল আৰু হৈ গ'ল আপোনাৰ গেছটো মই কণ্টিনিউ দি আছো বাকী মই একো খৰচা দিয়া নাই এতিয়া খৰচাটো আপুনি দোকান বাকী কৰি দোকান ঠিক কৰি দিছে দোকান ঠিক কৰি দিছে কাজিয়া কৰিছে কাজিয়া কৰোতে বন্ধ হৈ গ'ল বন্ধ হৈ গ'ল আজি কি হৈ গ'ল যে এতিয়া সি তাৰ মেইনটেনেন্স আহিছে 15,000 টকা এই কোৰ্টৰ পৰা অৰ্ডাৰ হৈছে 15,000 টকা এই 29 ফেব্ৰুৱাৰীত মোৰ তাৰিখ আছিল তাৰে ভিতৰত কি হৈ গ'ল 1 ডিচেম্বৰ তাক মই কৈছিলো যে চাক মই 15,000 টকা তোক দিব নোৱাৰিম হা তই 1,000 2,000 কে 5,000 কে মই দি দিম তই মোক ৰিচিভ কৰি দিবি এইখন সি কৈছে মই কোৰ্টত ল'ম এইটো আপোনাৰ 29 ফেব্ৰুৱাৰীত এইটো তাৰিখ আছিল এইটো তাৰিখে মোক জজে কৈছে যে জজে কৈছে যে আপুনি তাক 15,000 টকাটো দিয়া নাই তো এইখিনি মই তাক কোৱা নাই যে মই 3,000 টকা ইলেক্ট্ৰিক কাৰণে দিছো আৰু তাক পইচাটো দিম বুলি মই জজক কৈছো যে মোৰ ইনকামে নাই 15,000 টকা মই ক'ৰ পৰা দিম যে সি আকৌ মোক মিছাত নেপেলাই বুলি মই জজক কৈছো যে মোৰ 15,000 টকা ইনকাম নাই জজে মোক কৈছে যে আপোনাৰ 24 এপ্ৰিলত আপোনাৰ ডেট আছে আপোনাৰ যি দোকান বা কি মানে আপনি ইনকাম কৰে সব আপনি হিসাবটো দিব মোক জজে এইটো 24 ডিসেম্বৰ 24 এপ্ৰিলৰ ডেট এটা আছে আৰু 1 এপ্ৰিলত এটা ডেট আছে দুটা ডেট মোৰ এইটো কন্টিনিউ আছে মই একার কথা কইম করব কাপোৰ দোকান আজি এইটো দিলে। এক মিনিট চলি আছে না এতিয়া বন্ধ আড়াই বছৰ ধৰি বন্ধ যিখিনি কাপোৰ দোকানৰ যিখিনি ধন সম্পত্তি আছিল গোটেইখিনি তো ব্যৱহাৰখিনি আপোনাৰ পৰিবাৰে কৰিছে হয় আপোনাৰ তাতে সেই ধনৰ ইনকামৰ আপুনি মূলধন দিছিলে আকৌ অহা নাই আপোনাৰ হাতত নাই অলৰেডি কমপ্লিট বন্ধ হৈ গ'ল এতিয়া বৰ্তমান তেওঁৰ তাতেই আপোনাৰ ঘৰ বাৰী আণ্ডাৰ যিখিনি আছে তেওঁৰ তাত আছে না নাই তেওঁ কাপোৰ আপোনাৰ দোকানটো মই অলৰেডি কি হৈ গ'ল কাপোৰ না, না, দোকান আপোনাৰ ফেমিলিজন ক'ত আছে আপোনাৰ ঘৰতে নাই জানো মোৰ ঘৰত আছে অ', মোৰ এইটো ঘৰত আছে লেকিন কি এতিয়া হৈ গ'ল? বৰ্তমান আপোনাৰ ঘৰতে আছে মোৰ ঘৰতে আছে লেকিন ঘৰত মই থাকি পেলাই আপোনাৰ তাৰ পৰা মাহত নহয় জয় শ্ৰী জয় শ্ৰী ফেমিলিজন আছে নে নাই জয় শ্ৰীৰাম মই আজি আপোনাৰ এটা ন্যায়ৰ ওপৰত এটা ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ এইটো এটেম্প টু মাৰ্ডাৰ যিটো আপোনাৰ এতিয়া আইনতে আপোনাৰ তেখেতৰ মৃত্যুদণ্ড বা আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড এই ন্যায়টো আপোনাৰ যিজনৰ ওপৰত কেছটো চলি আছে তেওঁ আজি মোৰ সন্মুখত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম তেওঁৰ নামটো আপোনাৰ নামটো কওকচোন অকণমান মোৰ নাম হ'ল শম্ভু বসাক পাছত এনে আপোনাৰ কি কেছত আপুনি কেছটো বুলি কৈছে আপোনাৰ এটেম্প টু মাৰ্ডাৰ বুলি যে ক'লে কেছৰ নাম্বাৰ ধাৰা 498 498 কেছ নাম্বাৰ কেছ নম্বৰ হয় কওকচোন অকণমান তো এইখন ধৰক এটা মই অনাথ ছোৱালী বিয়া পাতিছো 2010ত মোৰ লগত চিনাকি হ'ল ঠিক আছে তো তাৰ তেতিয়া 16 বছৰ বয়স তেতিয়া মোৰ লগত ডাইনেষ্টি হোটেল আপোনাৰ সুইচ ৱাজৰ ওপৰত মোৰ লগ হ'ল এটা শনিবাৰে হ'ল তো এটা শনিবাৰে মই বিয়া পাতিলো মই ঘৰত লৈ গ'লো ঠিক আছে তো এটা শনিবাৰে মই তাক বিয়া পাতিলো বিয়া পতাৰ পিছতে ধৰক ঘৰুৱা অশান্তি থাকে তাৰ পিছত কি হৈ গ'ল সি আৰু যেতিয়া 2011ত মোৰ ছোৱালী হ'ল তেতিয়া সি হস্পিটেলত নগ'লে ডেলিভাৰীটো মোৰ ডায়েবেটিছ লৈ মই নিজে কৰিব লগা হ'ল ঠিক আছে তো ডেলিভাৰী যেতিয়া মই নিজে কৰিলোঁ 4 দিন পিছত মই মেডিকেলত লৈ গ'লো তেতিয়া সি লেট্ৰিন নকৰে বুলি বাচ্চাটো তেতিয়া কৈছে যে আপুনি এডমিট কৰি লওক তো মোৰ বাৰ্থ চাৰ্টিফিকেটো মোৰ কিবা কষ্টকৈ ওলাব লগা হ'ল তাৰে পিছত মোৰ ছোৱালী পঢ়ে নেশ্যনেল একাডেমীত তো মই দেখিলোঁ নেশ্যনেল একাডেমীৰ পৰা মই ছোৱালীক ক্লাছ 3ত মই যাম মানে যেনেকুৱা হওক কিবা হওক তেনেকুৱা কৰি মই 10 বছৰ ভৰাই দিলোঁ ল'ৰাও প্লে গেমত আছিল তাকো মই 10 বছৰ ভৰাই দিলোঁ ঠিক আছে তাৰে পিছত কি হৈ গ'ল মোৰ মাকটো অলপ কষ্ট দিছে লকডাউনতে মোৰ মাক খোৱা লোৱা দিয়া নাই এইটো বিষয় লৈ মই আপোনাৰ কোনোবা ধৰক মহৰী আছিল মহৰীৰ লগত কথা পাতিছোঁ ধৰক মোৰ মাক কষ্ট দি আছে কিবা এটা আছে নেকি তেতিয়া মোৰ অভেন থানা কোনো চিনাকি নাই বা মোৰ নলেজ নাই অবেল থানা মানে এইটো কি ক'লে পানবজাৰ অভেন থানা মানে লেডিজ থানা আচ্ছা অকল লেডিজ মানুহৰ কথা ওমেন থানা লেডিজ মানুহৰ কথা মানে জেন্টছৰ কোনো পাত্তাই নাই তাতে ঠিক আছে মানে ওমেন থানা এটা দাদাগিৰি ঠিক আছে সেইটো নক'ব নালাগে বাৰু এইটো তাৰে পিছত কি হৈ গ'ল
তো মই মাইকীয়ে ক'লে যে মই কাপোৰ দোকান খুলিম। মই কৈছো ভাই কাপোৰ দোকান খুলিব লাগে, তই 50,000 টকা বা 1 লাখ টকা মাল উঠা, মোৰ লগত হিচাপৰ মতলব নাই। সি মাল এইটো মোটা পইচা দি উঠালে, মোৰ মাটি বিক্ৰী কৰি মোৰ মালৰ পইচা দিব লগা হ'ল। তো 15 আগষ্ট দোকান খুলিলে 2021-ত। দোকান খোলাৰ পিছতে 3 অক্টোবৰত তাৰ ডেট অফ বাৰ্থ চব মই নিজে বনোৱা। তো মই বিয়া পতাৰ পিছতে শ্বিলঙত ক'ত আছিল না আছিল মই ঘৰৰ লগত তাক চব মিল কৰালো। হয়, ছোৱালীটো আচলতে অনাথ আছিলে। অনাথ আছিলে। 13 বছৰ বয়সত তাক য'ত পালিছিলে তাক ঘৰৰ পৰা ওলাই দিছে, যে বিয়া পাতিলে খৰচা দিব লাগিব। আৰু আজি যিটো তাৰ মায়ে যে বিয়া পাতিছে, মই তাৰ পৰা এটা সূতাও লোৱা নাই। আৰু সিহঁতে ধৰক আজিলৈ মোৰ এটা একো বস্তু দিয়াও নাই, মানে এইবিলাক মতলব নাই। সেইটো বৰ ভাল কাম কৰিছে, বহুত পুণ্য কাম কৰিছে, এটা অন্য ছোৱালী পুহিছে। মোৰ মাক লকডাউন তেনেকুৱা আছে, মোৰ মাক লকডাউনৰ কাৰণে খোৱাৰ কষ্ট দিছে। তো কষ্ট দিওঁতে কি আছে, ডক্টৰ যেতিয়া মই লৈ আহিছো আপোনাৰ শংকৰ হোটেল ভাৰত সেৱাশ্ৰমৰ পৰা, তেতিয়া আহি ডক্টৰে কৈছে যে এখেতে খোৱা লোৱা নাখায় নেকি। তেতিয়া মই মাক লকডাউনত ORS, কল, মুড়ি এইবিলাক খুৱাই ৰাখিছো। ঠিক আছে। মা মৰিলে, মৰাৰ পিছতে 30/9/2021 মা মৰিছে। ঠিক আছে। এইটো 3 বছৰ হ'ব। তো মোৰ যেতিয়া সি 15 আগষ্টত দোকান খুলিলে, 3 অক্টোবৰত সি তাৰ বাৰ্থডে আছিল, প্ৰীতি বসাকৰ বাৰ্থডে টাইমতে সি কৰিলে যে সি 1200 টকা দোকানত বিক্ৰী কৰিলে। সি মোক ক'লে যে বিক্ৰী হৈছে 700 টকা। 700 টকাৰ পৰা বেলুন চেলুন কিবা লৈ আহিলে নিজৰ পাৰ্চনেল বাৰ্থডেৰ কাৰণে, এইবিলাকতো হৈ গ'ল। তাৰমানে আপোনাৰ কেছ হোৱাৰ কাৰণটো ডাইভৰ্চ হোৱাৰ কাৰণটো কৈ আছে। তো 4 অক্টোবৰত যেতিয়া সি ফেঞ্চি বজাৰতে সি বজাৰ কৰিব গ'লে ছোৱালীক লৈ, ছোৱালীৰ নাম হ'ল সুপ্ৰিয়া বসাক আৰু প্ৰীতি বসাক, ফেঞ্চি বজাৰত বজাৰ কৰিব গ'ল আৰু দোকানৰ মাল আনিব গ'ল। তো যেতিয়া ৰাতিপুৱা গৈছে মাল আনিবৰ কাৰণে, তেতিয়া মালটো এক্সচেঞ্জ কৰিবৰ কাৰণে মানুহজন আহিছিলে, মাইকী মানুহজন। তেতিয়া মই আৰু সোধাও নাই, মই বিশ্বাস কৰো বুলি মাইকীক একো সোধা নাই। তো মাইকী 3টা বজাত আহি পালে আৰু সি পিছবেলা মাইকীটো যেতিয়া আকৌ ৰিটাৰ্ণ আহিলে, তো ৰিটাৰ্ণ অহাৰ পিছতে তো মোক ষ্টাফে সুধিলে যে আপুনি কিমানত দি মালটো লৈছিলে। কৈছে 900 টকা আৰু 300 টকা 1200 টকা বিক্ৰী হৈছে। মই ৰাতি বজাৰ কৰি ঘৰত গলো। ঘৰত যাই মই প্ৰীতি বসাকক সুধিলো যে নিজৰ দোকান তুমি মিছা কথা কিয় ক'ব লাগে, কালি কিমান বিক্ৰী হৈছিলে। এইখিনি কথা কওঁতে প্ৰীতি বসাকৰ মাথা হৈ গ'ল গৰম। সি মোৰ ওচৰতে, মই চেয়াৰত বহি থাকোঁতে মোৰ ওচৰতে সি 500 টকাৰ ওলাই চিঙি চাবাই খালে। চাবাই খাই মোৰ ওচৰতে দৰ্জা মাৰি দিলে। চুবাই খাই দিছে, কামুৰি খাই দিছে। 500 টকা চিঙি পেলাই চবাই খাইছে। এইখন মোৰ ছোৱালী ফিল্টাৰৰ পৰা পানী আনি যেতিয়া গিলিব গৈছে, তেতিয়া মোৰ ছোৱালী ধৰিছে। তেতিয়া মোটামুটি ৰাতি 9টা 9:30 বাজে। তো আৰু এটা মাজত আৰু এটা বস্তু তাতে কথা আছে কি, যে ধৰক বিয়াৰ পাতাৰ পিছতে ধৰক মানুহ এটা কষ্ট কৰি থাকে, লেকিন মই বস্তু যিমানে কষ্ট কৰিছো মই ঢাকি ৰাখিছো। ঠিক আছে। তাৰপিছত মই তাক 4 অক্টোবৰ 5 অক্টোবৰ গুচি গ'ল। 5 অক্টোবৰ তাক ক'লো যে তই ভাই চা, সংসাৰটো কৰিবি, কৰ সংসাৰটো, তই নিজৰ মতে যেনেকুৱা ভাল লাগে কৰ। এইটো হিচাপতে কি আছে, তই সংসাৰটো কৰিলে আৰু নহ'লে এইটো ৰাস্তাত লৈ নাযাবি। কিয় ল'ৰা ছোৱালী কষ্ট পাবে। তই ডিভোৰ্চ লাগে, ল'ৰা ছোৱালী এক্সাম শুৰু হৈছে, তই এতিয়া মোক 1 মাহ সময় দে। তাৰমানে 1 মিনিট মই আৰু মই কৈ দিওঁ অলপ। তাৰমানে ৰাষ্ট্ৰত নিয়াৰ কাৰণে তেখেতে কৈছে কি যে মোৰ সন্মান আছে, তাৰমানে বাহিৰত যাতে পাব্লিকত আগত নজনা কিবা যদি সমস্যা আছে দুয়োটাৰ মাজতে আলোচনা কৰো, ঘৰৰ ভিতৰতে কৰো। এখেতৰ কথাটো তেনেকুৱা কথা, সেইটো কথা হৈছে যে সমাজক নজনাবি, ঘৰৰ ওচৰত নজনাবি, দুয়োটাৰে সমস্যা দুয়োটাই সমাধান কৰিম, এনেকুৱা উদ্দেশ্যত কথাটো কৈছে। হয়, মই কৈছো যে ৰাস্তাত লৈ নাযাবি। কিয় মই এটা অনাথ ছোৱালী ৰাস্তাৰ পৰা বিয়া পাতিছো, মানুহবিলাক গম পালে মানুহবিলাকে মোক বেয়া বুলি ক'ব নে তোক বেয়া বুলি ক'ব। এইকাৰণে কৈছে ৰাস্তাত লৈ নাযাবি, যি কৰিব লাগে তই নিজে চিন্তা কৰি ল, নহ'লে যদি তোৰ ডিভোৰ্চ লাগে তই 1 মাহ সময় দে। ল'ৰা ছোৱালী এক্সাম শুৰু হৈছে, মই 1 মাহৰ ভিতৰতে তোক চেটেল কৰি দিম। ঠিক আছে। তাৰে পিছত কি হৈ গ'ল, মই বোলো লাগিলে মোক 3000 টকা দিবি মাহত, তই চব মেইনটেইন তই চব কৰ, মই নিজৰ হিচাপতে মই 3000 টকা দি মই চলি ল'ম পুৰা মাহটো। তাৰমানে কৈছে কি যে তাৰমানে ঘৰত যিমান ইনকাম হয় তুমি ৰাখা, ল'ৰা ছোৱালী তুমি ৰাখা, খালি মোক মাত্ৰ 3000 টকা মই মান্থলি দিবা, মই কিবা কৰি চলি যাম। ঠিক আছে, ঠিক আছে। এইখিনি তাক ক'লো। কোৱাৰ পিছতে কি হৈ গ'ল, যেতিয়া মই 5 অক্টোবৰ গুচি গ'ল, 6 অক্টোবৰৰ পৰা মই যেতিয়ালৈ 25 অক্টোবৰলৈ মই ঘৰত যাওঁ, ৰাতি মোৰ কাৰণে খোৱা নাথাকে। মোৰ ঘৰত কামৰ ছোৱালী আছে, মাইকী মানুহ আছে কামত, সিহঁতেও খোৱা খায়, কুকুৰেও খোৱা খায়, লেকিন মোৰ কাৰণে খোৱা নাথাকে। সি গ'লে মই ঘৰত গ'লেই কাজিয়া কৰি থাকে। মই ল'ৰাৰ বাৰ্থডে টাইমতে সি মোক চবক খোৱাৰ পিছতে মোক ঠাণ্ডা খোৱা খাব লগা হৈ যায়। ল'ৰাৰ বাৰ্থডে টাইমত, ল'ৰাৰ বাৰ্থডে আছিল 5 অক্টোবৰ,
ল'ৰা 5 অক্টোবৰটো পিছত কম, 5 ডিচেম্বৰটো পিছত কম। তেতিয়া কি হৈ গ'ল, ই 26 অক্টোবৰত কি কৰিলে, ৰাতিপুৱা মোক ক'লে যে পইচা দে মই বজাৰ লৈ আহোঁ। তাক মই দিলো দোকানৰ পৰা বজাৰ আহিবৰ কাৰণে। মই 26 অক্টোবৰত মই ৰাতিপুৱা ল'ৰা ছোৱালীক টিউচনত দি আহি মই খাব বহিলো। সেইটো টাইমতে সি গলত মোক ধাক্কা মাৰি কৈছে, ঐ মোক কেতিয়া ডিভোৰ্চ দিবি, এনেও ক'লে। কোৱাৰ পিছতে মই সেইটো টাইমতে তাক ক'লো যে মই উকিলক ফোন কৰি আছো, উকিলক ফোন কৰি তক কৈ আছো। উকিলক সেইটো টাইমত মই সুস্মিতা দেৰ উকিলক ফোন কৰিলো। উকিলে বোলে যে 6টা বজাত আপুনি আহিব। সেই এইটো টাইমতে মহিলা সমিতি লৈ সি মোৰ নামতে পাণবজাৰ অভেন থানাত মোৰ নামতে কেছ দিলে। কেছ নাম্বাৰটো কিমান আছিলে? 498 498 498 কেছ নাম দিলে। তাৰে পিছতে পল্লৱী বসুমতাৰী আছিলে অচি তাৰে, পল্লৱী বসুমতাৰী। সি 26 তাৰিখত দিলে, 28 তাৰিখত মোক যাই ঘৰৰ পৰা মোক এৰেষ্ট কৰি লৈ আহিলে পল্লৱী বসুমতাৰী। আৰু এইটোতো দিছেই। তাৰে পিছত কি হৈ গ'ল, 5 অক্টোবৰত মোৰ ল'ৰাৰ বাৰ্থডে। 5 অক্টোবৰত যেতিয়া মই ঘৰত বজাৰ দি দিলো ল'ৰা ছোৱালীৰ কাৰণে, ল'ৰাৰ বাৰ্থডে কাৰণে চিকেন আনি দিলো। 5 অক্টোবৰত তাৰ গৰম জলি পৰি তাৰ মুখ জ্বলি গ'ল, মাইকীৰ মুখ জ্বলি গ'ল। জ্বলাৰ পিছতে মই আকৌ এই আপোনাৰ চাইকেল ফেক্টৰী স্কিন ডক্টৰৰ তাতে মই 2000 টকা দি মই খৰচা কৰি তাক ভাল কৰিলো। আৰু 6 অক্টোবৰত বাৰ্থডেখন হ'ল। 6 অক্টোবৰ ৰাতিও যেতিয়া মই ঘৰত গ'লো, যে চবে বাৰ্থডে গুচি গ'লে, মই দিনটো নাই। মোক যোৱাৰ লগে লগে মোক কৈছে মোবাইল ক'ত, মই এতিয়া থানাত যাম, লেকিন মই দিনটো নাই। মানে এনেকুৱা অত্যাচাৰ কৰিছে এটা অনাথ ছোৱালী, মই জিন্দগীত পাহৰিব নোৱাৰিম। আচলতে হয়, ঠিক আছে। এইখিনি কৰি কৰি লাষ্টতে কি হৈ গ'ল, আজিৰ ডেটত মোৰ এটা পাণবজাৰ অভেন কাছাৰীত মোৰ 498 কেছ চলি আছে। আৰু এটা মেইনটেনেন্স চলি আছে, মেইনটেনেন্সৰ কেছ চলি আছে। ল'ৰা ছোৱালীৰ লগত মোক লগো ধৰিব নিদিয়ে। ঠিক আছে, কিয় ল'ৰাৰ কিবা মোৰ লগত গৈছিলে আজি মোটামুটি 6 মাহ আগতে কামাখ্যাত, কোনোবা ঘূৰা ঘূৰি কৰিছে। ঘূৰাৰ পিছতে অহাৰ পিছতে তাৰ বোলে পেট বিষ হৈছে, বমি হৈছে। তাৰ পিছত ল'ৰা ছোৱালীৰ লগত মোক লগ ধৰিব নিদিয়ে। এতিয়া ঘৰত গ'লে যিটো ঘৰ মোৰ আছে, তাতে যেনেকুৱা এটা শ্বিলং, মোৰ শ্বিলঙৰ মানুহ, শ্বিলঙৰ বাৰী বুলি আছিলে। এতিয়া যেনেকুৱা লাগে ঘৰটো মৰা হৈ আছে নেকি। মই আজি ঘৰত মোটামুটি 2-2.5 মাহ ঘৰত নাযাওঁ। ল'ৰা ছোৱালীৰ লগত কোৰ্টত আহে, কোৰ্টতে লগ হয়। আৰু মই ল'ৰা ছোৱালীক হোষ্টেললৈ দিম বুলি মই কাগজ থানাত দিছো। সি আৰু থানাত কৈছে যে ল'ৰা ছোৱালী হোষ্টেল দিলে সি তাৰ মই মাৰিম তাক, এইকাৰণে তাৰ ভয় আছে। এইকাৰণে সি ল'ৰা ছোৱালীক থানাৰ পৰা কৈছে যে তাক ল'ৰা ছোৱালীক হোষ্টেল নিদিয়ে। এইকাৰণে মই ল'ৰা ছোৱালীক হোষ্টেল দিব পৰা নাই। তাৰপিছত কি হৈ গ'ল, মই কোনো দোকানী আছে, মোৰ দোকানী ৰঞ্জন বুলি, মোৰ ঘৰৰ ওচৰতে দোকান ৰঞ্জন বুলি, তাতে মই বাকী লগাই দিছো বাকী বস্তু ল'বৰ কাৰণে। তাতেও কি কৰে, ৰঞ্জনৰ লগত পইচা দিছে নিদিছে, মইতো দি দিছো, তাৰ লগত ৰঞ্জনৰ লগত কাজিয়া কৰিছে, সিও বাকী দোকান বন্ধ কৰি দিছে। এনেকুৱা কৰি কৰি লাষ্টতে মই কি কলো, মই ঘৰৰ পৰা মই লাহে লাহে কেনেকুৱা হৈ গ'ল যে মই দুৰ্গা পূজাৰ টাইমত 2022 দুৰ্গা পূজাৰ টাইমত মই খোৱা বনাম কুকাৰ বিচাৰিলো। সেইটো টাইমত দুৰ্গা পূজাৰ টাইমত মোক এৰেষ্ট কৰালে পাণবজাৰ থানাত। যেতিয়া মই পাণবজাৰ থানাতে গ'লো, আদাগুদাম থানাত মোক ৰাতি 10টা বজাত মোক এৰেষ্ট কৰালে। দুৰ্গা পূজাৰ টাইমত শনিবাৰ দিনা ৰাতি মোক এৰেষ্ট কৰাইছে 2022 প্ৰথম দুৰ্গা পূজা সপ্তমীৰ দিনা কুকাৰ বিচাৰতে। মোৰ ছোৱালীক মই দেউতা হয় আৰু হয় ছোৱালীৰ, মই ধৰক ডক্টৰ হিচাপে তাক কামো কৰিছো, লেকিন মোৰ ছোৱালীক দি সি মোৰ বুকুত ধৰালে এনেকুৱাকে। 1 মিনিট মই এটা কথা কৈছো, 1 মিনিট আপোনালোকক মই এইটো দেখুৱাব লগা আছে। সকলোৱে তাৰমানে আচলতে মতা মানুহকে মাইকী মানুহবিলাকে দুখ ধৰে, কিন্তু এওঁ আচলতে মই এইটো শ্ৰদ্ধা কৰিছো, এওঁৰ ফিলিংছত মই শ্ৰদ্ধা কৰিছো। এওঁ এজন অনাথ ছোৱালীক তেওঁ আচলতে তেওঁ নিজৰ সংগী কৰি লৈছিলে, তেওঁক মূৰ পাতি লৈছিলে। আৰু তেওঁৰ আজি পিতৃয়ে নিজৰ ল'ৰা ছোৱালীক লগ ধৰিব পৰা নাই। তেওঁ আজি তাৰমানে মনত বেদনাত আজি তাৰমানে মই আজি প্ৰভুৰ কৃপাত আজি ইয়াতে লগ পালোঁ। তেওঁৰ পৰা মই জানি বহুত, আৰু বাকীখিনি মই জনাই আছোঁ আপোনালোকক। ইয়াতে আপোনালোকে অলপমান চাব তেখেতৰ সেইটো আপোনাৰ কওক, তাৰপিছত কওকচোন। তাৰপিছত এই আপোনাৰ এতিয়ালৈ বৰ্তমান মোৰ ডেটৰ পৰা তাৰিখ চলি আছে। তাৰপিছতে মই তাক কৈছিলো যে ভাই কোৰ্ট কাছাৰী নকৰিবি, যে ভাই যেনেকুৱা লাগে তই মানুহ লৈ বহি ল, তোৰ ঘৰৰ পৰা মানুহ মাত, মানুহ লৈ বহি যি লাগে লিখি লৈ ল, এইবিলাক কৰাৰ দৰকাৰ নাই, কোৰ্ট কাছাৰী নকৰিবি। তাক কৈছিলো যে থানাৰ কোৰ্ট কাছাৰী নকৰিবি। এইবিলাক কওঁতে সি কোৰ্ট কাছাৰী কৰিছে। আজিৰ ডেটত সি কোৰ্ট কাছাৰী চলি আছে। ঠিক আছে। আৰু কি আছে, তাৰ
2013-14 কাৰোবাৰ লগত মই FIR পাইছো, লেকিন মই এইটো ঢাকি থৈছো যে নিজৰ মাইক